সাংগঠনিক বিজেপিকরণ করা বন্ধ করো। কারা বিরোধী আন্দোলনের কারাবন্দীসকলক অতি শীঘ্রে মুক্তি দিয়ক। কৃষক বিরোধী কৃষি আইন বাতিল করক। কিছুদিন আগতে আমাৰ যিখন কৃষক বিৰোধী বা 3খন আইন উত্থাপন হ'ল, সেই গৃহীত হ'ল, সেই 3খন বাতিল কৰাৰ দাবীত আমাৰ কা আন্দোলনত জড়িত যিবিলাক আমাৰ কাৰাবন্দী অখিল গগৈকে আদি কৰি এতিয়াও বহুত আমাৰ কাৰাবন্দী হৈ আছে, তেওঁলোকক আমাৰ বিনা চৰ্তে মুক্তি কৰাৰ দাবীত আজি সেই কিছুদিন আগতে যি আমাৰ আৰক্ষী বিষয়াৰ SI পৰীক্ষাৰ যিটো দুৰ্নীতি হ'ল, এই দুৰ্নীতিৰ ক্ষেত্ৰত আপোনালোকে সবেই গম পাইছে যে আমি সকলোৱে গম পাইছোঁ, কিন্তু আমি লক্ষ্য কৰিছোঁ যে বিজেপি নেতাসকলে মানে খুব কৌশলপূৰ্ণভাৱে যেন তেওঁলোকে যিজন জীৱন ডেকা নামৰ মানুহ তেওঁক যেন চিনিয়ে নাপায় আৰু পৰাপক্ষক তেওঁক মানে ক্লিন চিট দিব বিচাৰিছে। গতিকে আজি এই যে SI পৰীক্ষা আজি লাখ লাখ নিবনুৱাৰ পেটত মানে গড় মাৰি কেইজনমান মানে মানুহক যি লুণ্ঠনৰ দিছে বা জড়িত হৈ আছে, আমি সেই তেওঁলোকক আমি কঠোৰতম শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছোঁ। কৃষি বিলৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাইছে, মই ইমান ব্যাখ্যা কৰিব খোজা নাই, কিন্তু যিখন এখন গুৰুত্বপূৰ্ণ আইন আমাৰ যিখন সংশোধন কৰা হৈছে, অত্যাৱশ্যকীয় যিখন আইন সামগ্ৰী আইন, এইখন উঠাই দিয়াৰ পাছত আগতে অত্যাৱশ্যকীয় সামগ্ৰীবিলাক আমাৰ কণ্ট্ৰলত আছিল, এতিয়া যিটো উচ্চসীমা, এই উচ্চসীমা আমাৰ বঙাইগাঁও জিলা প্ৰশাসনে বা জিলা উপায়ুক্তে মানিকপুৰবাসীক মাহিমাৰ দৰে দৃষ্টিগোচৰ কৰিছে। আজি আমি মানিকপুৰবাসীয়ে হাইকোৰ্ট কৰি আমি ৰাজচক্ৰ কাৰ্যালয়টো দিব লাগে বুলি হাইকোৰ্টে আপিল কৰিছে, হাইকোৰ্টে ঘোষণা কৰিছে, নিৰ্দেশ কৰিছে। তৎসত্ত্বেও অসম চৰকাৰ তথা বঙাইগাঁও জিলা প্ৰশাসন বিভাগে বা উপায়ুক্তই আমাৰ ৰাজচক্ৰ কাৰ্যালয়টো এতিয়ালৈকে মানিকপুৰত স্থাপন কৰা নাই। এটা কথা আমি স্পষ্টভাৱে দেখিছোঁ যে মানিকপুৰ হৈছে বঙাইগাঁও জিলাৰ ভিতৰত এটা সাব ডিভিজন বা লগতে ৰাজচক্ৰ, কিন্তু আমি কাম কৰি আছোঁ ক'ত? আমি কাম কৰি আছোঁ চিৰাঙত। বঙাইগাঁও জিলাৰ মানুহ হৈ আমি চিৰাঙত যাওঁ, চিৰাঙৰ বিজনীত যাওঁ, আৰু বিজনীত যেতিয়া অফিচাৰবিলাকৰ ওচৰত যাওঁ তেতিয়া তেখেতসকলে কয় যে আচলতে আপোনালোকে আমাৰ জিলাৰ মানুহ নহয়, বঙাইগাঁও জিলাৰ মানুহ, আপোনালোকৰ কাম কৰি নিদিওঁ। এনেকৈ আমাৰ খুব অসুবিধা হৈছে, আৰু এই অসুবিধাটো অতি সোনকালে চৰকাৰে দৃষ্টিগোচৰ কৰিব লাগে, অতি সোনকালে এই অসুবিধাটো আমাক সমাধান কৰি দিব লাগে, নহ'লে সমগ্ৰ মানিকপুৰবাসীয়ে ওলাই আহি পূৰা জংগী আন্দোলন কৰিব। যেতিয়ালৈকে আমি চাৰ্কুল নাপাওঁ, যেতিয়ালৈকে আমি সাব ডিভিজন নাপাওঁ, আমাক চব দিছে কিন্তু আমাক ঠগিছে। গতিকে আজি আমি মানিকপুৰবাসীয়ে ওলাইছোঁ, বিভিন্ন দল সংগঠন ওলাইছে, কোনো পধ্যে আমি এই আমাৰ চাৰ্কুল হওক, আমাৰ সাব ডিভিজন যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে আমি স্তব্ধ নহওঁ। ধন্যবাদ। মানিকপুৰবাসী ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী, মানিকপুৰত চক্ৰ বিষয়াৰ কাৰ্যালয়টো স্থাপন কৰি ৰাইজৰ বাবে মুকলি কৰি দিব লাগে। যিহেতু আমি BTAD অন্তৰ্গত বিজনী ৰাজচক্ৰ অন্তৰ্গত এই গোটেই 83খন গাঁৱে আমি অইন এখন জিলালৈ গৈ আমি চক্ৰ বিষয়াৰ যাৱতীয় কাম কাজ কৰিবলৈ যাব লাগে, যাৰ বাবে আমাৰ বিভিন্ন সৰ্বসাধাৰণ ৰাইজ সকলোৱে বিভিন্ন বাধাৰ সৃষ্টি হয়, বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছোঁ যে BTADত যিহেতু বিজনী মহকুমা বিজনী চক্ৰ বিষয়াৰ কাৰ্যালয়টো BTAD অন্তৰ্ভুক্ত হয়, সেইকাৰণে আমি BTADৰ বাহিৰৰ 83খন গাঁৱলৈ মানিকপুৰক চক্ৰ বিষয়াৰ কাৰ্যালয়টো স্থাপন কৰিব লাগে। আৰু এই ক্ষেত্ৰত আমাৰ উচ্চ ন্যায়ালয়ে গুৱাহাটী এখন আদেশ তেওঁলোকে জাৰি কৰিছিল, আৰু সেই আদেশ মৰ্মে অসম চৰকাৰক